তেল দিছোঁ পিঁয়াজ বিলাহী নহৰু কেঁচা জলকীয়া আমাৰ তিনিজন ষ্টাফৰ কাৰণেহে তেওঁ বনাই আছে ব্ৰইলাৰ কিনি আনিছিলে 80 টকা আৰু এতিয়া ৰুটিৰ লগত খাম তিনিজন কাৰণে বনাইছে এইটো ষ্টাফৰ কাৰণেহে বনাইছে কৈ দিছোঁ শুকান ৰুটি বনাম মই বেছি নহয় 10খনমান হ'ব আৰু তিনিটাই খাম তো চিফ তেওঁ বৰ ধুনীয়া বনায় মাংস খাবলৈ পালে এবাৰ খাবলৈ পালে আপোনালোকে নেৰে বৰ ধুনীয়া বনায় একদম সেইকাৰণে আপোনালোকক অকণমান ৰেচিপিটো দেখাই দিছোঁ মঠাটো নেদেখালোঁ আৰু ৰিফাইন মিঠাতেল মাষ্টাৰ্ড অইল দি পিঁয়াজ লৰাই আছে চাব আপোনালোকে কালাৰ খাম খাম লাগি যাব ধুনীয়া সুন্দৰ বনাইছে লাজ কৰে বৰ লাজ কৰে বৰাক ভিডিঅ' এটা কৰি দিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ বনাই ৰেডি হওঁ বৰ্তমান ৰেষ্ট লৈছে ঘৰৰ পৰিবাৰৰ লগত কথা পাতি আছে শুকান ৰুটি বনাইছোঁ শুকান ৰুটিয়ে ভাল লাগে বৰ্তমান এখন ৰাখি দিছোঁ এতিয়া বন্ধ কৰি দিম এয়া পুৰি পুৰি মাত্ৰ 5খন আছেগৈ আৰু 5খন পুৰি লওঁ তাৰপিছত দেখাই আছে অন্তিমখন ৰুটি পুৰি আছোঁ বৰ্তমান এইফালে ৰেডি হৈ আছে আমি খাব পৰাকৈ গ্ৰেভি দেখি খাওঁ খাওঁ লাগি গৈছে লোভ লাগি গৈছে তাৰপিছত আমাক লগ পাইছোঁ এইখন পৰিলেই হৈ যাব আৰু বৰ্তমান
তিনিটালৈ সমানকৈ মই 3 ভাগ বাঢ়ি দিছোঁ ফইল পেপাৰ পেকেটিঙত। এতিয়া কাৰোলৈ কমকৈ গৈছে বুলি ক'ব নোৱাৰে আৰু মই ধুনীয়াকৈ সমানকৈ 5 পিচ বাঢ়ি দিছোঁ। তাৰপিছত খাম লাহে লাহে। A few moments later. নিজ বুলি মোক তই ধৰ চালি যাদি নিজ বুলি মোক তই ধৰ ৰুটি খাব নোৱাৰিলা কেলে তুমি নিজে বনোৱা মাংস তুমি খাব নোৱাৰিলা যে তুমি কিহৰ বাবে খাব নোৱাৰিলা? পেটটো গৰু লাগিছে। চালি যাদি নিজ বুলি মোক তই ধৰ চালি যাদি নিজ